পুনৰ বা আকৌ এটা নতুন ভিডিঅ' লৈ আহিলোঁ। মই এতিয়া দেখিছে ক'ত আছোঁ, এখন পথাৰ আৰু এফালে খেতি কৰি থোৱা আছে এখন পথাৰ। আৰু এই পথাৰখন হৈছে মোৰ দেউতা খেতি কৰে আৰু দেউতাৰ তাৰপিছত দেউতাই ইয়াত দেউতা আৰু আনছে মটৰ তুলি আছে। ময়ো তুলি আছিলোঁ মটৰ ভিডিঅ' কৰি দিবলৈ, মটৰ তুলিলে ভিডিঅ' কৰিবলৈ মানুহ নাই, তাৰ কাৰণে অকণমান মই ভিডিঅ' কৰি লৈছোঁ। এইফালে এইবোৰ দেখিছে, এইবোৰ বেক কেমেৰা দি মই আপোনাক দেখাই আপোনাৰ লগত হৈ আছে। আৰু কিবা কিবি চব্জি আছে, চব্জি ছিঙিব নাই আৰু আপোনালোককো দেখাই দিওঁ আমাৰ দেউতা বাৰীখন হৈ গ'ল। এতিয়া গোটেই মোনা ভৰ্তি কৰিলোঁ, মটৰ ছিঙি হৈ গ'ল। এতিয়া ওপৰত আৰু মটৰ আপোনালোকক দেখাইছোঁ কিমান মটৰ চালোঁ। আগতেও বহুত ছিঙা হ'ল যে, আজিও ছিঙি ল'লোঁ আমি। আজি ছিঙা মটৰ ইমানখিনি ছিঙিলোঁ। আৰু তুমি ছিঙিছা নাই? আনছ কোনে কোনে ছিঙিলে? ইমান মটৰ খাবা। এতিয়া আমি এতিয়া যাওঁ, এতিয়া যাব হৈ গ'ল আমাৰ পথাৰৰ পৰা। এতিয়া যাম দিয়ে মটৰ ছিঙি আমাৰ হৈ গ'ল আৰু এতিয়া যাব লাগে। আৰু এনেকৈ ভিডিঅ'টো সামৰণি মাৰোঁ আজি। আৰু ভিডিঅ'টো চাই ভাল পালে নিশ্চয় মই ভাবিছোঁ আৰু পৰিৱেশটো দেখি আপোনালোকে মৰম দিব মোৰ ভিডিঅ'ত। যিসকলে মোৰ ভিডিঅ'টো ইউটিউবত চাই আছে চেনেলটো ছাবস্ক্ৰাইব কৰি দিব আৰু ফেচবুকত চাই থকাসকলে পেজটো ফ'ল' কৰিব। আজিলৈ আহিছোঁ, ধন্যবাদ।